ৰাখী বন্ধন হৈছে এক পবিত্ৰ দিন আৰু এই পবিত্ৰ দিনত ভাইটি ভণ্টি দাদা বাইদেউৰ মাজত প্ৰেম আৰু স্নেহৰ প্ৰতীক আৰু এই পবিত্ৰ ৰাখী বন্ধনৰ দিনটো চাগে সকলোৱে নিশ্চয় উদযাপন কৰিছে আৰু আমিও উদযাপন কৰিছোঁ আৰু মই সৰুৰ পৰা এনেকুৱা এখন পৰিৱেশত ডাঙৰ দীঘল হৈছোঁ য'ত নেকি সকলো উৎসৱে উদযাপন কৰি অহা মই দেখা পাইছোঁ। গতিকে মই সকলো উৎসৱে মনৰ শ্ৰদ্ধাৰে আমি পালন কৰোঁ আৰু যে ৰাখী বন্ধনত যে ভাইটি বা দাদায়েকক যে ককায়েকক যে ৰাখী বান্ধিলে ৰাখী বন্ধাৰ বিনিময়ত কিবা এটা উপহাৰ পাম সেইটো বুলিয়ে নহয়, আমি মনৰ শ্ৰদ্ধাৰে সৰুৰ পৰা বান্ধি আহিছোঁ পালন কৰি আহিছোঁ, সেইবাবে পালন কৰিছোঁ আৰু আগলৈকেও আমি এই উৎসৱবোৰ পালন কৰি থাকিম। আৰু ৰাখী ধাগাই হৈছে এক ৰক্ষা কৱচ আৰু আজি মোৰ ভিডিঅ'বোৰ চাই যদিহে আপোনালোকক ভাল লাগে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে মোক অলপমান ছাপোৰ্ট কৰিব, ময়ো আপোনালোকক নিশ্চয় ছাপোৰ্ট কৰিম। আজিলৈ ইমানেই আছিল, বাই।